নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টো অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'ত আমি কথা পাতিবলৈ ওলাইছোঁ বিটকইনৰ বিষয়ে। বৰ্তমান সময়ত যদি আপোনালোকে বিটকইনৰ প্ৰাইচ মুভমেণ্ট লক্ষ্য কৰে, তেতিয়াহ'লে যোৱাকালি ৰাতিৰ ভাগত এটা অতি মেজৰ মুভমেণ্ট দেখিবলৈ পোৱা যায়। আমাৰ যিটো অৰেঞ্জ বক্স আছিলে, অৰেঞ্জ বক্সৰ ভিতৰত যিটো প্ৰাইচ যোৱা 3-4 দিন মুভ কৰি আছিলে, আমাৰ অৰেঞ্জ বক্স ব্ৰেক কৰি প্ৰাইচ আমাৰ যিটো নেক্সট ছাপৰ্ট আছিলে 21,756ত, সেই ছাপৰ্টটো বিটকইনে ফাইনেলি ব্ৰেক কৰে যোৱাকালি ৰাতিৰ ভাগত। ব্ৰেক কৰি আমাৰ যিটো নেক্সট অৰেঞ্জ বক্স আছিলে, যিটো ছেকেণ্ড অৰেঞ্জ বক্স যিটো দেখা পাইছে আপোনালোকে, তাৰ যিটো লোৱাৰ লিমিটত বিটকইনৰ প্ৰাইচ আহি পায় মানে আজি অলপ সময় আগতে। তাৰ পৰা সামান্য আপ ট্ৰেণ্ড দেখিবলৈ পোৱা গৈছে যদিও এইটো আপ ট্ৰেণ্ড হয়তো বেছি সময় নাথাকিব, পুনৰ সি এটা ডাম্প মাৰ্কেটত ডাউনফল আহিব, কিয়নো যিটো US গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো এমপ্লয়মেণ্ট ৰেট বৰ্তমান কিছু সময় আগে মানে প্ৰকাশ হৈছে, সেইমতে যিটো ফৰকাষ্ট কৰা গৈছিলে, মানে যিটো আশা কৰা গৈছিল, সেইটো 3.4% আছিলে, কিন্তু যিটো একচুৱেল যিটো US এমপ্লয়মেণ্ট ৰেট মানে ওলাইছে সেইটো হৈছে 3.6%, যিটো আশা কৰা ৰেটতকৈ যিহেতু এমপ্লয়মেণ্ট ৰেট অৰ্থাৎ এমপ্লয়মেণ্ট অপৰচুনিটি USত বৰ্তমান সময়তো বেছি আছে, গতিকে হয়তো হ'ব পাৰে পৰৱৰ্তী সময়ত US গভৰ্ণমেণ্টৰ ফালৰ পৰা পুনৰ মানে ৰেট কাট হ'ব পাৰে, পুনৰ মানে ৰেট হাইক হ'ব পাৰে। গতিকে সেই পৰিপ্ৰেক্ষিতত যদিহে ৰেট হাইক হয়, মাৰ্কেটত পুনৰ এটা ডাউন ট্ৰেণ্ড তাৰ পৰিপ্ৰেক্ষিতত অহাৰ অতি প্ৰচুৰ মানে সম্ভাৱনা আছে। গতিকে আপোনালোকে যদি ট্ৰেডিং কৰিব খোজে, বৰ্তমান পইণ্টৰ পৰা এটা শ্বৰ্ট অ'পেন কৰিব পাৰে, আৰু যিটো মূৰে যিটো ছাপৰ্ট লাইন দেখা পাইছিলে 20,351, তাৰ ওপৰত এটা ষ্টপ লছ ৰাখি পেলাই এটা ছেফ ট্ৰেড কৰিব পাৰে। গতিকে এইটো ষ্টপ লছ ৰাখিবলৈ নাপাহৰিব। 20,376ৰ ওপৰত ষ্টপ লছ ৰাখি এটা ট্ৰেড অ'পেন কৰিব, যাতে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। গতিকে ঠিক এই ধৰণে কৰিলে হয়তো এটা ভাল প্ৰফিট আপোনালোকৰ পৰৱৰ্তী সময়ত হ'ব পাৰে। পৰৱৰ্তী সময়ত নেক্সট মুভমেণ্ট অহাৰ লগে লগে মই আপোনাক পুনৰ আপডেট কৰিম। গতিকে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।